আজি মনটো ডাউন যে কিয় বিৰাট বয়া হৈছে বিৰাট লেখাই নল'ল আজি ৰিচা কিমান প্ৰিপাৰেচন ক বেছি নাই हम होंगे कामयाब एक दिन ओहो मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन तो गाइस की खबर সকলৰে আশা কৰিছো সকলোৰে খবৰ ভাল তো আজি হৈছে গণিতৰ পৰীক্ষা আৰু গণিতৰ পৰীক্ষাত মই যাই আছো মই বড় চেণ্টাৰটো লৈ বহুত ভাল লাগিব আজি আৰু নেক্সট এক্সামটোৰ বাবে মই দুটা তোমালোকক টিপছ দিম আৰু সেই টিপছ দুটা আপোনালোকৰ এক্সাম ইয়াত আছে যদি ৰৈ ইয়ালৈকে গুচি যাব তো গুড মৰ্নিং বন্ধু বান্ধৱীসকল নতুন ভিডিঅ'লৈ সবাইকে স্বাগতম জনাইছো তেতিয়াহ'লে পলক ডাইৰেক্ট চেণ্টাৰত যাই লগ পাই আছো আজি মনটো ডাউন যে কিয় বিৰাট বয়া হৈছে বিৰাট লেখাই নল'ল আজি কিয় মানে কি পঢ়া নাছিলা নেকি নাই পঢ়া নাই অলপ আৰু টিউচন নাই মোৰ আকৌ টিউচন নাই পৰীক্ষা কেনে হৈছে ভালে হৈছে কিমান মান কৰছ গোটেই আছো গোটেই কৰছ পুৰা ফুল কিমান ক্লাছত কেই নম্বৰ আছিলা ক্লাছত এনে পজিশ্যনৰ বাহিৰত কিন্তু গোটেই পঢ়ি আছো আৰু গোটেই পঢ়ি আহিছ মানে টিউচন আছিল কিমান দিনৰ প্ৰিপাৰেচন এক মাহমানৰ আছিল তো অফলাইনটো ক্লাছ হোৱা নাছিল মানে অনলাইনে ক্লাছ হৈছিল তো কিবা অসুবিধা হৈছিল নেকি অসুবিধা পোৱা নাই ছাৰ আহুল কিমান হেল্প কৰিছে পুৰা হেল্প কৰিছে নেক্সট এক্সাম কিহৰ আছে নেক্সট বিজ্ঞান কেনে হৈছে পৰীক্ষা ভালে হৈছে আজি টিউচন আছে টিউচন আছে টোটেল কিমান এটেণ্ড কৰিছা 80 মান 18 বঢ়িয়া হৈছে কেনে হৈছে আজি ইমান এটা ভাল নহ'ল মানে টিউচন আছিল না নাই টিউচন আছিল কিন্তু টিউচনতো এনেকৈ ভালকৈ শিকোৱা নাই আৰু স্কুলতো এনেকৈ শিকোৱা নাই স্কুলত ভালকৈ শিকোৱা নাই স্কুলত এনেকৈ শিকোৱা নাই আৰু গোটেই সেইকাৰণে বহুত অসুবিধা হৈছে অলপ অসুবিধা হৈছে নেক্সট এক্সাম তোমাৰ সেই চায়েন্স আছে থেংক ইউ কি নাম তোমাৰ শ্ৰী পল্লৱী লৈ পল্লা আছি কেনে হৈছে পৰীক্ষা ভালে হৈছে কিমান মান ফালি দিছ 91 পাম 90 পাবা কেনে হৈছে পৰীক্ষা বঢ়িয়া হৈছে পৰীক্ষা টিউচন আছে টিউচন নাই তো গাইজ এতিয়া সময় হৈছে গোল্ডেন টিপছ দুটা শ্বেয়াৰ কৰা তাৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ হু আই এম তো মাই নেম জোন কলিতা আই হেভ কমপ্লিটেড মাষ্টাৰ চিন্স 2020 আৰু মই এতিয়া আপোনালোকক গোল্ডেন টিপছ দুটা শ্বেয়াৰ কৰা আৰু মই টিউশ্যনো কৰোঁ চাওক ক্লাছ 9 আৰু ক্লাছ 10 আৰু গোল্ডেন টিপছ দুটা কি নাম্বাৰ 1 টিপছ হৈছে আপোনালোকে প্ৰশ্ন কাকতবিলাক ল'ব ইউটিউবত এভেইলেবল সেই প্ৰশ্ন কাকতবিলাকত কি কৰিব পাৰ কুৱেশ্যন ধ্যান সে শুনো পাৰ কুৱেশ্যন ধৰক টেষ্টৰ পি এছ মান তাৰ লগত 10টা ৰিলেট কৰিব পি এছ মান আৰু বাকীবিলাকৰ পি এছ মানৰ ৰিলেট কৰিব ওমৰ সূত্ৰ এইবাৰ বেলেগ সূত্ৰ এটা চাব 10টাকৈ সূত্ৰ চাব সেনেকৈ ধৰণৰ গম পাইছে না এইবাৰ হৈছে এ ভিটামিনৰ অভাৱত কি হয় আমি সকলোৱে জানো কুকুৰ খানা হয় তো বাকী সেনেকৈ আৰু বি ভিটামিনৰ অভাৱত কি হয় চি ভিটামিনৰ অভাৱত কি হয় সেনেকুৱা ধৰণৰ ৰিলেট কৰি আপোনালোকে চাব দেখিব আপোনালোকৰ যদি ষ্টাডি ইমানত আছে ইমানকলৈকে গুচি যাব আৰু পাছ কৰাৰ কাৰণে বহুত সহজ আৰু মই আপোনালোকক এটা কথা কম যদি আপোনালোকৰ মোৰ ভিডিঅ'টোত ভেলুৱেবল লাগিছে কিবা এটা শিকিব পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো আজিলৈকে বাই